আমি জুলাই মাহত আৰু এটা আমি এডভাৰটাইজ ওলাব খুজিছোঁ য'ত 22,776টা পোষ্ট থাকিব তাৰমানে অভাৰলেপিং ৱেটিং লিষ্ট যিটো আপোনালোকে মাজে মাজে কৈ থাকে যে 1 লাখ নহ'ব চৰকাৰৰ পুঁজি নাই কাৰণে 1 লাখ দিয়া নাই এই গোটেই সম্ভাৱনা নাকচ কৰি কোনোবা যদি মাজত চাকৰি পাই চাকৰি এৰিও গৈছে সেই গোটেইবিলাক কাভাৰ কৰি আমি 22,765টা পদৰ এডিশনেল আমি এডভাৰটাইজমেণ্ট উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ বিভাগ কেইটা হ'ব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানীত 2,500 পোষ্ট যেটো নতুন বিজ্ঞাপন ওলাব জুলাই মাহৰ শেষ সপ্তাহত কৃষি বিভাগত যেটো আমাৰ এটা পোষ্ট আছে এটা কি বুলি কয় হেমো যিখিনি এক্সটেনশন এসিস্টেন্ট বুলি কোৱা হয় তাতে আমাৰ 2,500 পোষ্ট ওলাব 2,500 এটো গ্ৰেড 3 পোষ্ট হয় গ্ৰাম সেৱক বুলি যেটো কোৱা হয় পুলিচত আৰু 2,000 পোষ্ট ওলাব স্বাস্থ্য বিভাগত আৰু 600 পোষ্ট ওলাব গ্ৰেড 3 অসম চৰকাৰৰ বিভিন্ন বিভাগত ওলাব 2,519টা গ্ৰেড 4 বিভিন্ন বিভাগত ওলাব 1,347টা পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগত পঞ্চায়ত সেক্ৰেটাৰীকে আদি কৰি বিভিন্ন পদত ওলাব 1,000টা আৰু শিক্ষা বিভাগৰ 3টা ক্ষেত্ৰতে এলিমেন্টাৰী হায়াৰ সেকেন্ডাৰী আৰু হায়াৰক লৈ আৰু পোষ্ট ওলাব 10,219টা তাৰমানে 1 লাখ নিযুক্তিৰ বিপৰীতে আমি 1 লাখ প্ৰায় 15,000 আমি নিযুক্তি কৰিম যাতে কোনোবা ওভাৰলেপিং ৱেটিং লিষ্ট হলেও এট দ্য এন্ড অফ দ্য ডে ইট ইজ এক্সাক্টলি 1 লাখ আৰু সেই পৰ্যায়ত আমি যাব পাৰোঁ